ধুবুৰীৰ আলমগঞ্জত বিধায়ক খিলাদিত্যৰ প্ৰতিমূৰ্তি দাহ হয়। চুকুৰালীৰ খং উঠিছে। কিয় খং উঠিছে আপোনালোকে জানেনে? হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক খিলাদিত্যৰ ওপৰত চুকুৰালীৰ খং। ছয়গাঁৱৰ আচলপাৰাৰ ঈদ উদযাপন কৰাৰ নামত উলংগ নৃত্যৰ বাবে বল প্ৰয়োগ কৰাৰ প্ৰতি মুছলমান সম্প্ৰদায়টোৰ নানা ধৰণৰ কঠোৰ সমালোচনা কৰাৰ বিৰুদ্ধে চুকুৰালীয়ে খঙত অগ্নিশৰ্মা হৈ দিনৰ 10:30 আলমগঞ্জত বিধায়ক খিলাদিত্যৰ প্ৰতিমূৰ্তি দাহ কৰে। লগতে বিধায়কজনক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰতি থাকিবলৈ সকিয়নি দিয়ে চুকুৰালীয়ে। হয়, এইজন চুকুৰালী কোন আপোনালোকে জানেনে বাৰু? এইজন চুকুৰালী হৈছে বিগত লোকসভা নিৰ্বাচনত 4 নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চুকুৰালী। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদ, অসমীয়া লাইভ। মই প্ৰতিবাদ কৰিছো। আজি অন্যায় পাইছো। আজি আমাৰ পবিত্ৰ ৰমজান, আমাৰ ঈদ মুবাৰক। আজি ঈদক আমাক জিলা দত্ত ডাঙৰীয়া আজি কি কাৰণে তেওঁ ক'লে যে এইটো অবিলংগ বুলি তেওঁ কি ক'লে আমাক আজি অবলংগ পবিত্ৰ ঈদ মুবাৰক। আজি এটা আমাৰ খুশিৰ এটা দিন, যেটা আমাৰ পবিত্ৰ আমাৰ ঈদ মুবাৰক। যেহেতু ক'লে তেখেতক আমাৰ দুৰ্গা পূজা, যেহেতু কালী পূজা, তেখেতক অবলংগ নহয়, তেখেতক হোলী পূজা যি ঈদ দোষৰ ওপৰত হামলা চলাই যেহেতু ৰং দেৱালী কৰি ৰং দিয়ে কৰে, সেইবিলাক অবলংগ নহয়। আজি আমাৰ ঈদ অবলংগ বুলি তেখেতক শিলা দত্ত ডাঙৰীয়া ক'লে। আজি শিলা দত্ত এইকাৰণে কৈছিল যে গুৱাহাটী ছয়গাঁও ওচৰত যে আমাৰ কেঞ্চাৰ হৈছিল সেইবিলাক কাৰণে কৈছিল, কিন্তু এইটো পাৰ্মিশ্যন কিয় দিলে? কিন্তু আৰক্ষী কিয় পাৰ্মিশ্যন দিলে যে আমাৰ কেঞ্চাৰ কাৰণে? আৰু যিহেতু কিয় কৰিলে এইবিলাকে মান সন্মান নাই। আৰু যিহেতু কৈছে যে বাংলাদেশী বুলি কৈয়ে থাকে, অসমত খিলঞ্জীয়া মুছলমান কেতিয়াও নকয়। তেখেতক কৈ আছে যে 100ৰ ভিতৰত 97% মানুহক বাংলাদেশী এইটো লাৰি চাৰ্জ কৰি এইটো বাংলাদেশে পঠাব তেওঁ বিচাৰিছে। এইটো বিজেপিৰ MLA শিলা দত্ত ডাঙৰীয়া কৈছে যে হোজাইৰ এজন বিধায়ক এইখনে মন্তব্য দি আছে যে এইটো ঈদ অবলংগ, যে